পুনৰবাৰ সকলোকে স্বাগতম জনাইছোঁ। এইফালে বেটা মই ওলাই মেলি ৰেডি হৈছোঁ। দেখিছেনে বেটা কেনেকৈ নাচি আছে, গম পাইছে? আমি ফুৰিবলৈ যাম। এয়া গৈ আছোঁ, বাইকত গৈ আছোঁ আৰু বেটা উৎপাত আহি পাই গ'লোহি। এইফালে দুইফালে নাহৰৰ গছ আছে আৰু সেই নাহৰৰ গছৰ মাজে মাজে আমি গৈ আছোঁ। আৰু ক'ত গৈ আছোঁ আপোনালোকে ধৰিব পাৰিছেনে? নিশ্চয় যিসকলে আহিছে তেওঁলোকে গম পাইছে আমি ক'লৈ আহিছোঁ। আৰু আমাৰ বেটাক চাব দেই কেনেকৈ ল'বলগীয়া হৈছে, আমনি পাই গৈছে। এইবিলাক ষ্টুডেণ্টখিনি গৈ আছে। আমি ক'বলৈ পাহৰি গৈছিলোঁ ক'ত আহিছোঁ, যিসকলে নাজানে। আৰু এই চাওক আমি আহিছোঁ ডিব্ৰুগড় ইউনিভাৰ্চিটি। মোৰ চাৰ্টিফিকেট এখন ল'বলগীয়া আছিল যে মই সেইখিনিতে আপোনালোকক সকলোখিনি কৰা নাছিলোঁ। পৰা নাছিলোঁ আৰু আজি ভাবিলোঁ লৈ যাওঁ। আৰু বহু দিনৰ পিছত যেতিয়া চাৰ্টিফিকেটখন পাম মানে মনটো খুব ভাল লাগি গৈছে। এইফালে হৈছে প্ৰশাসন এডমিনিষ্ট্ৰেশ্যন, মানে এইফালেদি গ'লেই আমি চাৰ্টিফিকেটখন ল'ব পাৰিম। আৰু সন্মুখতে আছে ইউনিভাৰ্চিটি পাৰ্ক। ইয়াত আছে এইটো টিকেট কাউণ্টাৰ, ইয়াত টিকট কাটি পিনি সোমাব লাগে। ইউনিভাৰ্চিটিৰ পঢ়ি থকা ষ্টুডেণ্টখিনিৰ কাৰণে অলপ কম হয়, কিন্তু বাহিৰৰ পৰা যোৱা মানুহখিনিৰ অলপ বেছি হয়। আৰু এবাৰ আমি নোসোমালোঁ, মানে বৰষুণো দি আছে, বতৰটো অলপ যিহেতু ডাৱৰীয়া হৈ আছে। বেটাকো লৈ গৈছোঁ, সি উৎপাত কৰি থাকিব ভিতৰত, সেইবাবে নিনিলোঁ তাক, পৰিব মেলিব বুলি। আৰু সন্মুখৰ এইটো হৈছে প্ৰশাসন। এইফালেদি গৈ আমি চাৰ্টিফিকেটখন কালেক্ট কৰিব পাৰিম। এনেকৈ গৈ আছোঁ আমি। আৰু বেটাক দেখিছেনে বাপেকৰ কোচত নাযায়, সি মোৰ কোচত আহিব হেনো। সি চিপছ খাই চিপছৰ পেকেট এটা আনিলে আৰু এতিয়া আমি গৈ আছোঁ। ইয়াত তিনিটাই গৈ আছোঁ। এয়া গৈ আৰু অলপ দূৰ গ'লে আমি পাৰিম ল'বলৈ চাৰ্টিফিকেটখন। আৰু এনেকৈ আহি পিনি এই ছাইডেদি যাব লাগে। সেইখন বাছ এখন ৰখাই থোৱা আছে যে সেইফালে গ'লে পাম। আৰু এই সন্মুখত এইটো আছে এটা বেংক। মই লাহে লাহে গৈ আছোঁ আৰু মানুহজনক কৈছোঁ তেওঁলোকে ৰখি থাকিবলৈ। আমি যিটো সময়ত আহিছিলোঁ মানে সেইটো টাইম হ'ল লাঞ্চ টাইম, সেইবাবে অলপ সময় ৰৈ থাকিবলগীয়া হ'ল। আৰু এইফালে বেটা পূৰা উৎপাত কৰি ঘূৰি ফুৰিছে, বেটাক দেখিনে পূৰা উৎপাত কৰি খোজকাঢ়ি ফুৰিছে। এতিয়া পিছল মানে সি পানী পৰি আছে, বাপেকৰ পূৰা খং উঠি গৈছে। তাক কোচত লৈছে, সি কোচতো নাথাকে। আৰু আমি আহিলোঁ কেণ্টিনলৈ। সি দেখিছেনে কোচৰ পৰা, তাক মানে কোচৰ পৰা নামিব লাগে, সি দৌৰ মাৰি নিজেই খোজকাঢ়ি যাব। তাক নমাই দিয়াৰ লগে লগে সি একেবাৰে গৈ পালেগৈ কেণ্টিনৰ মুখ। আৰু তাত এনেকৈ হাতীৰ মূৰ্তি এনেকৈ ৰাখি থৈছে আৰু কাঠৰ। ই দেখি পিনি চিনি পাইছে আৰু তাৰ লগত খেলিব লাগে, মানে মাতিছে হাতীটো। হৈ গ'ল আমাৰ কাম, আমি আহি আছোঁ আৰু সি খোজকাঢ়ি আহিছে দেখিছেনে। আহি ঘৰ পালোঁহি। ঘৰত আহি পিনি মই কিবা অকণমান এনেকৈ খাব লওঁতেই সি দেখিছে মোৰ পিছফালে কেনেকৈ উৎপাত কৰি আছে। এনেকৈয়ে কৰে আজিকালি, বহি থাকিলে পিছফালৰ পৰা গৈ একদম পিঠিত ধাম ধাম মাৰে, ওলমি দিয়ে এনেকৈ। আৰু আজিৰ ভিডিঅ'টো ইমানতে সামৰিলোঁ। ভিডিঅ'টো চাই যদি ভাল লাগে তেন্তে লাইক শ্বেয়াৰ কমেণ্ট কৰি দিব। আৰু যিসকলে মোৰ ভিডিঅ' প্ৰথমবাৰলৈ চাইছে তেওঁলোকে প্লিজ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, যাতে মোৰ নতুন ভিডিঅ'বিলাক চাব পাৰে। ধন্যবাদ।